সকলোৱে ভালে আছে আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে ওয়েলকাম কৰিছো আমাৰ এভৰিডে এক্সপেৰিয়েন্স উইথ সিপি চেনেলটিলৈ আজি মই আপোনালোকক জনাব বিচাৰিছো যে এজন সেৰিব্ৰেল পালসি বেবী অৰ্থাৎ আমাৰ সুপিক লৈ আমি কি ধৰণে নেক কন্ট্ৰোল কৰাৰ এক্টিভিটি আমি সিপিক লৈ কৰি আছো নেক কন্ট্ৰোল যেহেতু সিপিৰ নেক কন্ট্ৰোল হোৱা নাই এতিয়ালৈকে তো নেক কন্ট্ৰোল কৰিবৰ কাৰণে আমি বেসিক এক্সাৰসাইজ সিপিক লৈ কি কৰি আছো মই আজি আপোনালোকক জনাব বিচাৰিছো এই ভিডিঅ'ৰ মাধ্যমেৰে তো এটা কথা আপোনালোকে সদায় মন কৰিব মই কোনো ফিজিঅথেৰাপিষ্ট নহয় মই আগৰ ভিডিঅ'টো আপোনালোকক জনাই আহিছো যিকোনো এজন সেৰিব্ৰেল পালসি বেবী আপোনালোকে যেতিয়াই আপোনালোকে এক্সাৰসাইজ কৰিব বা যিকোনো ভিডিঅ' চাই মেলি যদি আপুনি এক্সাৰসাইজ কৰিব বিচাৰিছে সদায় এজন এক্সপাৰ্ট ফিজিঅথেৰাপিষ্টৰ লগত কনসাল্ট কৰাৰ পাছতহে আপুনি এই এক্টিভিটিখিনি বা সেই এক্সাৰসাইজখিনি কৰিব যেহেতু সকলো সেৰিব্ৰেল পালসি বেবীৰে এক্সাৰসাইজ হওক বা এক্টিভিটি হওক সকলো একে ধৰণৰ নহয় তো সকলো এক্সাৰসাইজ সেৰিব্ৰেল পালসিৰ কাৰণে বেবীৰ কাৰণে নহয় যেহেতু তেওঁলোকৰ প্ৰত্যেক সেৰিব্ৰেল পালসি বেবীৰে এক্সাৰসাইজ বেলেগ বেলেগ থাকে তো সেই কাৰণে সদায় এজন এক্সপাৰ্ট ফিজিঅথেৰাপিষ্টৰ লগত আপোনালোকে কনসাল্ট কৰিব যিকোনো এটা এক্টিভিটি কৰাৰ আগত বলক তেন্তে আজি স্টাৰ্ট কৰো এই ভিডিঅ'টি আমি সিপিক লৈ কি ধৰণৰ বেসিক এক্সাৰসাইজ আমি নেক কন্ট্ৰোলৰ কাৰণে কৰি আছো এইটো হৈছে বেবীৰ ফাৰ্ষ্ট ষ্টেপ নেক কন্ট্ৰোলৰ আপোনালোকে দেখা পাইছে মই সিপিক এখন টুলত বহাইছো আৰু এই টুলখন বেবীৰ হাইট অনুযায়ী আপোনালোকে বনাব পাৰে এই পজিশনটো আমাক সিপিক থেৰাপি চেণ্টাৰৰ পৰা এনেকৈ বহাবৰ কাৰণে কৈছে মেক্সিমাম যিমান টাইম লৈ পিনি আপুনি বেবীক বহাব পাৰে সিমানেই ভাল এই পজিশনটোত আপুনি যদি বেবীক বহায় তেন্তে বেবীৰ নেক কন্ট্ৰোল হোৱাৰ লগতে হাতত সাপোর্ট দি বেবী বহিবলৈ শিকিব যেনে কি কঁকালটো দূৰ কৰে ইয়াত আপোনালোকে দেখা পাইছে আৰু বেবী যেতিয়া আপোনাৰ ডিঙিৰ তললৈ গুচি যায় আপোনালোকে চেষ্টা কৰিব যাতে তাই মূৰটো ওপৰলৈ উঠাবৰ কাৰণে আপোনালোকে ফ্ৰণ্টত কথা পাতে বা আপোনালোকে জুনুকা হওক লাইটিং হওক যিকোনো খেলনা আপোনাক দেখায় চুপিয়ে যিহেতু মাথা ওপৰলৈ উঠাইছে আকৌ তললৈ গুচি গৈছে তাই উঠাবলৈ চেষ্টা কৰি আছে ऊपर से फटाफट गुड सेकेंड स्टेप है नेक कंट्रोलर तो आपनलोके এনেকে এখন বিছনাত শুই যাব পাৰে বা আপোনাৰ ফ্লোৰটো আপুনি শুব পাৰে আপোনাৰ সুবিধা অনুযায়ী আমি সিপিক লৈ এতিয়া বিছনাত শুই লৈছো মই তো বেবীক পেটত মই বহাই লৈছো তাৰ পিছত তাইক মই ফ্ৰণ্টৰ পৰা মাতিছো যে তাই ওপৰলৈ উঠে চোৱা পৰচোৱা গুড বঢ়িয়া এই পজিশনটো বেবীৰ নেক কন্ট্ৰোল আহে তাই মোৰ ওপৰলৈ উঠাবলৈ যেহেতু চেষ্টা কৰে আপোনালোকে চাব তাইৰ লগত ফ্ৰণ্টৰ পৰা কথা পাতিব ওপৰ চোৱা যাও পপাগত ওপৰ চোৱা এইয়া বঢ়িয়া কোন এফালে পুতলা চোৱা এটা বল ক'ত তোমাৰ বলটো ক'ত চাও এফালে চোৱা কাই গৈছে এখন চোৱা বল ক'ত তোমাৰ বল ক'ত এই বঢ়িয়া চাও কোনো ক'ত চাই দিয়া सेम एके टाइमे আপোনালোকে ল'ব পাৰে মিনিমাম 15 to 20 টাইমছ আপোনালোকে ল'ব পাৰে এই পজিশনটো আমাক বেবিক নেক কন্ট্ৰোলৰ কাৰণে এই পজিশনটো ৰখাবৰ কাৰণে কৈছে ডক্টৰে যেহেতু আমি সিপিক কৰাই থাকো এইখিনি এক্সাৰসাইজ আৰু বহুতখিনি আপগ্ৰেড দেখা পাইছো এক্সাৰসাইজখিনি কৰাৰ পাছত সিপিৰ নেক কন্ট্ৰোলত এইটো
এইটো হৈছে নেক কণ্ট্ৰলৰ থাৰ্ড ষ্টেপ। আমি বেবীক দুখন ৱালৰ কাষত বহাই লৈছোঁ। এইটো পজিশ্যনত বহাইও আপুনি বেবীৰ নেক কণ্ট্ৰল আপুনি কৰিব পাৰে। আৰু এটা কথা মন কৰিব, ফ্ৰণ্টৰ পৰা আপোনালোকে যাতে কথা পাতে বা খেলনা দেখায় যিকোনো মিউজিক আপোনালোকে লগাই দিয়ে যাতে তাইৰ ওপৰলৈ মাথাটো উঠায়। আৰু পিছফালে দেখিছে যিহেতু মই এটা গাৰু দি দিছোঁ তাইক। তাই যদি বহুত বেছি দূৰত পিছফালে গুচি যায় ৱালত মাথা লাগিলে যাতে মাথাত দুখ নাপায়, সেইটো কাৰণে গাৰুটো দি দিছোঁ। এইটো এক্সাৰচাইজটো মিনিমাম আপোনালোকে 15 to 20 মিনিটছ কৰিব আৰু বহুত বেছি আপোনালোকে পজিটিভ ৰিজাল্ট পাব বুলি মই ভাবোঁ, যিহেতু আমি ছুটীত লৈ পাই আছোঁ এইখিনি এক্সাৰচাইজ কৰি। তো কোনো বেবী যদি আপোনালোকৰ নেক কণ্ট্ৰল অহা নাই তেন্তে আপোনালোকে এই ধৰণৰ এক্সাৰচাইজখিনি কৰিব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব, যাতে আগতেও কৈ আহিছোঁ, যিকোনো ডক্টৰৰ বা ফিজিঅ'থেৰাপিষ্টৰ ৰিকমেণ্ড নোলোৱাকৈ কোনো এক্সাৰচাইজ যাতে আপোনালোকে ঘৰত ভিডিঅ' চাই নকৰে। আপোনালোক সকলোৱে নিশ্চয় দেখা পালে চুপিক লৈ পিনি আমি যিখিনি আজি নেক কণ্ট্ৰলৰ এক্সাৰচাইজ কৰিলোঁ। এক্সাৰচাইজখিনি আপোনালোকে ভিডিঅ'টি চাই আপোনালোকে ঘৰতে কৰিবলৈ ট্ৰাই নকৰিব, যিহেতু নেকি আমাৰ চুপিৰ নিচিনাকৈ সকলো চেৰিবেল পালচি বেবীৰ এক্সাৰচাইজ একে নহ'বও পাৰে। সেয়ে আপোনালোকে এজন ফিজিঅ'থেৰাপিষ্টৰ পৰামৰ্শ লৈহে সকলো এক্সাৰচাইজ কৰিব। নেক কণ্ট্ৰলৰ এইখিনি বেছিক এক্সাৰচাইজ আছিলে। আৰু এক্টিভিটি আমি চুপিক লৈ কৰি আছোঁ, এইখিনিও মই ভিডিঅ'ৰ যোগেৰে আপোনালোকৰ মাজলৈ আনিম। আজিলৈ ইমানেই। সকলোৰে পৰা আকৌ এবাৰ মৰম আৰু আশীৰ্বাদ বিচাৰি ভিডিঅ'টো যদি ভাল লাগে এটা লাইক, এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।